বন্ধুসকল আজি আপোনালোকৰ ওচৰলৈ এনে কিছুমান তথ্য লৈ আহিছোঁ যিবোৰ হয়তো আপোনালোকে আগতে কেতিয়াও শুনা নাছিলে গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক ফেক্ট নম্বৰ 1 পৃথিৱীৰ 11% লোকে কাম কৰোঁতে বাওঁ হাত ব্যৱহাৰ কৰে ফেক্ট নম্বৰ 2 আটাইতকৈ বেছি মানুহৰ জন্ম আগষ্ট মাহত হয় ফেক্ট নম্বৰ 3 মানুহৰ আটাইতকৈ সৰু হাড়ডাল কাণত আছে ফেক্ট নম্বৰ 4 মানুহৰ জিভা আটাইতকৈ দ্ৰুতগতিত আৰোগ্য হয় ফেক্ট নম্বৰ 5 প্ৰতিজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ 25 বছৰ শুই কটায় ফেক্ট নম্বৰ 6 শৰীৰত থকা বেক্টেৰিয়াৰ সংখ্যা পৃথিৱীত থকা প্ৰাণীৰ সংখ্যাতকৈ বহুত বেছি ফেক্ট নম্বৰ 7 এটা শিশুৰ জন্মৰ 10 মিনিটৰ পিছত সি ইমান মগজু বিকশিত কৰে যে সি বুজি পায় যে মাতটো কোনফালৰ পৰা আহিছে ফেক্ট নম্বৰ 8 ভাৰতীয় মহিলাৰ ওচৰত বিশ্বৰ প্ৰায় 11% সোণ আছে যি জাৰ্মানী ছুইজাৰলেণ্ড আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশৰ মুঠ সোণতকৈ অধিক ফেক্ট নম্বৰ 9 ভাৰতত 100খন বিবাহৰ ভিতৰত মাত্ৰ এখন বিবাহ বিচ্ছেদ হয় যি হৈছে বিশ্বৰ ভিতৰত সৰ্বনিম্ন ফেক্ট নম্বৰ 10 ৰক্তদান কৰি এজনৰ জীৱন ৰক্ষা হয় আৰু ই দাতাক কৰ্কট ৰোগ আৰু হৃদৰোগ হোৱাৰ আশংকা হ্ৰাস কৰে ফেক্ট নম্বৰ 11 মানুহ এজনৰ মূৰটো কাটি পেলোৱাৰ পিছতো তেওঁ 20 ছেকেণ্ডৰ বাবে জীয়াই থাকে ফেক্ট নম্বৰ 12 পানীত থকা মৃতদেহটো বহুত দ্ৰুতগতিত পচিবলৈ আৰম্ভ কৰে ফেক্ট নম্বৰ 13 মূৰটো কাটি দিয়াৰ 9 দিন পৰ্যন্ত এটা পঁইতাচোৰা জীয়াই থাকিব পাৰে ফেক্ট নম্বৰ 14 পৃথিৱীত প্ৰতি বছৰে প্ৰায় 150ৰো ওপৰ লোকৰ মূৰত নাৰিকল পৰাৰ ফলত মৃত্যু হয় ফেক্ট নম্বৰ 15 পৃথিৱীত প্ৰতিদিনে প্ৰায় 1.5 নিযুত লোকৰ মৃত্যু হয় গতিকে আজিৰ ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো ভাল পালে লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব